হেল্ল' গাইজ, নমস্কাৰ আৰু স্বাগতম মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে মই ডেইলি নতুন নতুন ভিডিঅ'লৈ আহি থাকোঁ মোৰ চেনেললৈ নতুন নতুন প্ৰডাক্টৰ বিষয়ে। আৰু আজি যি প্ৰডাক্টৰ মই ৰিভিউ কৰিব আহিছোঁ, এই প্ৰডাক্টটো হ'ল গাৰ্নিয়াৰৰ মেইন ফেচ ৱাছ পাৱাৰ হোৱাইট। কেমেৰাত দেখিব পৰা নাই যদিও পাৱাৰ হোৱাইট ফেচ ৱাছ হয়। তো এই পাৱাৰ হোৱাইট ফেচ ৱাছ লগালে আপোনাৰ কি কি বেনিফিট হ'ব সেই বিষয়ে মই অলপ ক'বলৈ যত্ন কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। তো হেল্ল' গাইজ, মই প্ৰথমতে কৈছোঁ যে আজি মই কি প্ৰডাক্টৰ বিষয়ে ৰিভিউ কৰিম। তো আজি এই প্ৰডাক্টটো হ'ল গাৰ্নিয়াৰ মেন পাৱাৰ হোৱাইট ফেচ ৱাছ। আৰু এই প্ৰডাক্টটো লগালে আপোনাৰ কি কি বেনিফিট হ'ব আৰু প্লাছ এইটোত কি কি এনেকুৱা বস্তু আছে যিটো আপোনাৰ স্কিনৰ কাৰণে ভাল, সেই বিষয়ে মই অলপ ক'বলৈ যত্ন কৰিম। তো তাৰ এণ্টি অক্সিডেণ্ট গ্ৰেপ ৱাটাৰে আপোনাৰ স্কিনখন বহুত পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে। আৰু আপোনাৰ স্কিনত যিকোনো প্ৰব্লেম ধৰক পিম্পলছ একনে এইবিলাক গোটেই আদি যাতে আপোনাৰ স্কিনত আৰু ঘূৰি নাহে এইটো কাৰণে চেষ্টা কৰে। আৰু বহুত ধৰণৰ ইয়াৰ পৰা আপোনালোকে বেনিফিট পাব এই গ্ৰেপ ৱাটাৰৰ পৰা। আৰু এতিয়া মই অলপ ক'বলৈ চেষ্টা কৰিছোঁ এই ফেচ ৱাছ আপুনি পাব ক'ত। এই ফেচ ৱাছটো আপুনি যিকোনো জেনেৰেলত পাই যাব অথবা আপুনি যিকোনো এমেজন ফ্লিপকাৰ্টত আদিতো পাই যাব। তো ইয়াৰ মই দাম অলপ ক'বলৈ চেষ্টা কৰিছোঁ। ইয়াৰ দাম হ'ল মাত্ৰ 90 ৰুপিজ, বেছি দাম নহয়। আপোনালোকে এইটো যিকোনো বজাৰৰ দোকানৰ পৰা কিনিব পাৰে। তো আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। আৰু যদি ভাল লাগি থাকে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। এই ফেচ ৱাছটো লগালে আপোনাৰ মুখটো একদম পৰিষ্কাৰ লাগিব আৰু পিছত আৰু ৰিফ্ৰেছিং লাগিব। মানে ৰিফ্ৰেছ মানে একদম মুখটো তৰতাজা লাগিব, আপোনাৰ একদম ভাল লাগিব। আৰু ফেচ ৱাছ থকা দুটা বস্তু আছে। দুটা বস্তুৰ ভিতৰত মই এটা বস্তুৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিছোঁ, সেইটো হ'ল লেমন এক্সট্ৰাক্ট। তো লেমন এক্সট্ৰাক্টটো লগালে লেমন এক্সট্ৰাক্ট যিটো থাকে ইয়াৰ বেনিফিট হ'ল আপুনি জানেনে, ইয়াৰ যিটো আপোনাৰ মুখত কালা দাগ আছে এইটো গুচাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ স্কিনটো হাইড্ৰেট কৰিব। আৰু আপোনাৰ স্কিন যদি অইলি থাকে এইটো অইলি স্কিনৰ অলপ ঠিক কৰিব চেষ্টা কৰিব। আৰু আপোনাৰ স্কিন যিটো একনে বা হালমইনা আছে সেইটো যাবলৈ চেষ্টা কৰিব। আৰু এটা বস্তু ইয়াত আছে, এইটো হ'ল এণ্টি অক্সিডেণ্ট গ্ৰেপ ৱাটাৰ। এইটোৰ বিষয়ে অলপ মই ক'বলৈ চেষ্টা